মই পূৰ্বালী গগৈ মই আকৌ বিশেষ দুষাৰমান এই জহৰা নে কি অসমৰ ডেকা মাই ডগছ ডাইৰেক্ট অসমৰ ডেকাৰ কথা বিক্ৰী কৰিবলৈ কওঁ হা মোক কাষ্টমাৰৰ কথা কয় তই মানে দালাল হয় কেইজনী হেৰি দালালতকৈ 20 টকাকৈ বেছি আছে কচোন হা তই নাৰী ব্যৱসায় কৰ মানে কি হে আইতা কি ক'লে কি অসমৰ ডেকা কি যোৰহাটৰ দালাল হয় কি নাৰী ব্যৱসায় কৰে কি হে আইতা আপোনাৰ এইটো বয়সত ইমান মানে অশ্লীল শব্দৰে মুখত শোভা নাপায় চ' আপুনি হৰিনাম লওক চ' তেতিয়াহে হয়তো শোভা পাব এটা আপুনিনো কেনেকৈ গম পালে যে অসমৰ ডেকাই নাৰী ব্যৱসায় কৰে নে কি আপুনি কৰি আছে নি নাৰী ব্যৱসায় বেছি কৰি আছ নে কি কাষ্টমাৰৰ কথা কৈ আছ যোনে নাৰী ব্যৱসায় কৰে সেইবিলাকেহে গম পায় এইবিলাকৰ কথা 20 টকা 10 টকা তইতো মোক 20 টকাত বেচিম বুলি কৈছ তইতো ঘৈণীয়েৰক 5 টকাত বেছি দে ঘৈণীয়েৰক গম পাইছ নাই অসমৰ ডেকা 5 টকাত বেছি দে তাতকৈ কি হে বাইদেউ কি ক'লে আপুনি পাব 20 টকা আৰু অসমৰ ডেকাৰ ঘৈণীয়েকে পাব কি 5 টকা না বাইদেউ আপোনাৰ এইটো বয়স মানে হৰিনাম লোৱা হয় ইমান অশ্লীল শব্দই শোভা নাপায় কি হে আইতা কি ক'লে আপুনি অসমৰ ডেকা কি আপোনালোকে ডাঙৰ হোৱাট ইজ দিছ কাষ্টমাৰ কেনেকৈ পায় সেইটো মোক শিকাই দিছ বা গুৰুজী মানি লৈছোঁ দেই মোক যে শিকাই দিছ এইবিলাক কথা হা বুজাবহে লাগে ডাঙৰ হয় হা শিকাইছ যে এইবিলাক বেয়া কথা লাজ নালাগে মোৰ নাই মানে একচুৱেলি পাখৰি এটা মানে ক্লাছ 10ত 3-4 বাৰমানকৈ যে ফেইল কৰে একো নাজানে একেলগে কথা শুনিছানে নাও ডুবি যাব কিন্তু বাট নুডুবে কেলা বে কি কৈছে অসমৰ ডেকা এই আইতাতকৈ ডাঙৰ মাই ডগ আপুনি কি মানে ফুলকুমলীয়া ল'ৰা ছোৱালী মানে উঠ চেপিলে কি গাখীৰ ওলাব বেছি নাপাওঁ তই গম পাইছ মই যদি 20 টকা পাম ঘৈণীয়েৰে 5 টকা পাব তই এতিয়া মোকটোতো সপোনতো নাপাওঁ তই 20 টকাত সপোন কি মানে 10 জনম লাগিলেও 20 টকাত নাপাওঁ তোৰ ঘৈণীয়েৰকে 5 টকাত বেছি থাক কি পাব নেকি মানে কি তই মানে কি দিয়া ধান্দাত আছ নি নে এইটো এটা বেংগলোৰৰ নিউ ট্ৰেডিশ্যনেল কি মানে কচোন পাপা কথা ক মোৰ পাপা তোৰ নিচিনা নহয় মোৰ পাপা আজিলৈকে মোক টোপ এটা পৰিবলৈ দিয়া নাই গম পাওঁ হা মোক আজিলৈকে এগছ কুটা দুগছ কৰিবলৈ দিয়া নাই দেহা ঠাণ্ডা কৰাটো বাদেই দে হা যি লাগে তাকে মুখৰ আগত দিছে আনি পেলাই কি ক'লে টোপ এটা পৰিবলৈ দিয়া নাই একচুৱেলি আৰু কি ক'লে দেহা ঠাণ্ডা কৰিবলৈ দিয়া নাই কি হে বাইদেউ এতিয়া মানে 2 টকামান আছে কোনে আপোনাক মানে ঘৰৰ মানুহে টোপ এটা কৰিবলৈ দিয়া নাই কিন্তু বাট যদি 2 টকামান নাথাকিলেহেঁতেন পুৰা দেহ ব্যৱসায় যি লাগে হা তোৰ নিচিনা নহয় অভাৱৰ জীৱন কটোৱা নাৰী ধান্দা কৰা অভাৱতে মিডিল ক্লাছ ফেমিলি যে নাৰী ধান্দা কৰিবলৈ লাগি গ'লি সেইকাৰণে নাৰী ব্যৱসায় কৰ তই কি হে বনৰ পক্ষী কি ক'লি অসমৰ ডেকা কি মিডল ক্লাছ ফেমিলিৰ কাৰণে আৰু কি এনেকুৱাবিলাক কৰি আছে চ' তই কি হে বনৰ পক্ষী তই মানে অলপ ভাল জাতৰ প্ৰাণীটো একোনে মানে ইমান ভাল ভাষা বনৰ পক্ষী এটা কথা মনত ৰাখ মানুহক সদায় নিজৰ পৰিচয় নিজৰ সন্মান চ' এইখিনি সন্মান তোৰ গাত নাই না এইবিলাকতো অসমৰ কথা নহয় এইবিলাকতো বেংগলোৰৰ কথা হয় এইবিলাক হৈছে বেংগলোৰ ভাষা ভাবিয়ে পূৰ্বালী গগৈ টকাৰে বিক্ৰী নাযায় এইটো কথা মনত এটা কথা মনত ৰাখক পূৰ্বালী গগৈ টকাৰে বিক্ৰী নাযায় কেৱল পূৰ্বালী গগৈ মণিৰে বিক্ৰী যায় মণি পেচা ৰাখিবি গোটেই অল অসমে ইণ্ডিয়াই জানে মোক যে কোনেও পইচাই কিনিব নোৱাৰে কেতিয়াও হা মোক মৰমে কিনিব পাৰিব কোনেও পইচাই কিনিব নোৱাৰে আৰু তই বনৰ পক্ষী মৰমে কিনিব পাৰিব তইনো কি তোৰ নিচিনা এজনী কোনে নিব ক'লো নি টপা আংকুল কি বনৰ পক্ষী কি ক'লি অসমৰ ডেকা কি যিমান ফালিব তই কি দুগুণ ফালিবি এটা মনত ৰাখ অসমৰ ডেকা ক'ত আৰু তই ক'ত অসমৰ ডেকা ছাবস্ক্ৰাইবাৰ ফেমিলিয়ে তেওঁক যিমান মৰম দিয়ে হয়তো তোক কিমান দিয়ে মই কওঁ নি বন্ধুসকল আপোনালোকে নিজে এবাৰ চাই লওক যিমান গালি পাই থাকিবি তই যিমান ফালি থাকিবি মই তাতকৈ দুগুণ তোক ফালি থাকিম
সেইটো মনত ৰাখিবি গম পাইছ তোক আৰু মই এই মনে মনে থকা ছোৱালী নহয় কিয়নো এই ডাংকাটি হয় মানে ডাংকাটি চিনি পাইছে আইতা ডাংকাটি হয় কি হে আইতা অসমৰ কাজি ইমানকৈ যে কৰি আছে তেওঁৰ কথা মানক আৰু আপুনি গুচি যাওক নিজৰ ধান্দা কৰক না এইটো এটা অফাৰ দিয়া নাই এইটো এটা মানে নিউ এটা ট্ৰেইন আহিছে চ' এই ট্ৰেইনটো মতে বাই গেট 1 গ্ৰেড ফ্ৰী দিছে তো হেল্ল' গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ আছোঁ জয়াই অসম আকৌ আহি আছোঁ আন এটি নতুন ভিডিঅ'লৈ তো টাটা বাই বাই